যে উজনিত মাছ নপঠাও তাৰমানে মই ইমান দিন যি কৈছিলোঁ যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হ'লে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাও তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়া যোগ দিব মই আপোনাক অনুৰোধ কৰিছোঁ এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব মই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউচনেল লিগেল ৰাইটছ এইটো এক জায়গাত সমাজৰ সেনসিটিভিটিবিলাক বেলেগ জায়গাত কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি লমেই নাই এইটোতো লিগেলি ৰাইট হলেওতো কোনেও নকৰে এটা হল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ সিস্টেম আজি আপোনালোকে আবেগত হওক কিবা হওক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো কলো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰো নেকি আজি এটা খিলঞ্জিয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেন্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেন্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কন্ট্ৰোল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেন্টটোৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰ প্ৰদেশৰ পৰা আহিব মাছ অসমলৈ উৎপাদন কৰিব কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে না ষ্টেটমেন্ট দিছে ঘটনা কতো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই নাই ঠিক আছে নাই মই ক'লো নহয় এটা ঘটনাক বাদ দি কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে কিয় মই উদাহৰণ দিছো উইথ এক্সাম্পল কওঁ আপনি সাহেব মুখ্যমন্ত্রী আমার মানুষ তোমার মানুষ আমার মানুষ বলি মুখ্যমন্ত্রী আমার মানুষ তোমার মানুষ এগৰাকী মুখ্যমন্ত্রী অলপ রেসপন্ড কৰিব অলপ পিছত সকলো মানুহক নিজৰ মাননীয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ আপুনি নামনি অসমৰ মানুহ বুলি ভাবক এই সময়ত প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয় মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ ভাবিব লাগিব তেতিয়াতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই সংঘাতটো আপোনাৰ সমষ্টি কোনোবাই যদি মাছ বেপাৰী সমষ্টি মানুহখিনি আপোনাৰ নহয় এনেকৈ আহিছে কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে কেনেকৈ পঠাব মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে তাৰ খবৰলৈ দিয়ক এনেকৈ পঠাব ক'ব পাৰে মন্ত্ৰীয়ে মাননীয় অধ্যক্ষ মহোদয় মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ কাৰণে কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী এই যে আজি ক'লে যে আমি যামেই উজনিত
ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয় এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয় মোৰ কোনো আপত্তি নাই এই লৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ আৰে ঘনিষ্ঠ নহওক কিয় মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব সকলোৱে সব কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহব এইটো কথা সদায় মনত ৰাখিব আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ আৰু এইটো আজি নহয় হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত বড়ো মানুহখিনি বড়োত আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ এইবিলাক মোৰ শব্দ নহয় এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ আপোনালোকে এক্সামিন কৰি ল'ব আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই মই দুই তিনিটা কথা কৈ যাব কেইটামান ডাটা দিব খুজিছোঁ ধৰ্ষণৰ কথাটো ওলালে যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ দায়িত্বৰ কথা কৈছোঁ ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই ধৰ্ষণ হত্যা সামাজিক অপৰাধ সমাজে মাত মাতিব লাগিব ক্ৰাইমৰ পেটাৰ্ণটো চাওক আজি দি দিম ডিচিএছপি কো দি দিম প্লিজ বহক না আপুনি বহকচোন আপুনি বহকচোন পিন্ধি লওক অখিল গগৈ ডাঙৰীয়া আপুনি বহকচোন হৈ যাব আৰু আপুনি বহক অখিল আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া বহক অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনে কয় নকয় আপুনি বহকচোন আপুনি বহক আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে কিন্তু মাইণ্ড কৰিব নহয় পৰিৱেশটো ধৰি ৰাখিব লাগিব সেশনত সবে কথা ক'ব লাগিব এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকি আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি ৰেপৰ ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনসিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰ কথাটো বাদ দিলো তেখেত স্যার মই যায় নে নাযায় এটা কথা মই স্পষ্ট কৰিব চাইছো মানে মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যেটো পৰিয়ালৰ ভিকটিম কিশোৰী গৰাকী পেহী আমার ইউডিএফৰ ওয়ার্কার আমার মানে তেওঁলোকৰ পৰিয়ালৰ লগত আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ওয়ার্কার তাই পেহী আমাৰ দলৰ কাম কৰে আৰু লগতে মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰী গৰাকীক মই মুখ্যমন্ত্ৰী মহোদয় অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট মই তাত গৈ মই সিদিনা 1 ঘণ্টা কথা পাতিলো মই মাত্ৰ 2 মিনিট কথা পাতিলো মই কৈছো কিশোৰী গৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো একদম আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হক আপোনাৰ হক তেওঁৰ হক
ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মই ইয়াত আপোনাক- মোৰ আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই তেওঁৰ পৰিয়াল আপুনি সুধি চাব পৰিয়ালক এক This is ঘণ্টা মই rape কথা jihad. পাতি তেওঁৰ লগত ঠিক আছে। আৰু তেওঁলোকে কৈছে আমি কাম কৰিলো বুজিলো, মই বুজিলো, মই আপোনালোকক আমি নাযাওঁ বুলি নক'ব মই আপোনালোকক ভাল এটা পৰিৱেশত আমি মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হলে তাৰ যদি মেজৰিটি সেকশনটোৱে গৈ মানুহখিনিক প্ৰটেকশ্যন দিয়ে তেতিয়াহ'লে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা